স্লো মোশন কৰি দিম। হেল্ল' এভৰিৱান, মই কল্যাণ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে। আৰু আজি মই গৈ আছোঁ ঢকুৱাখানা। ঢকুৱাখানা যোৱাৰ কাৰণ এটাই, মানে আমি কলেজত একেলগতে পঢ়া বন্ধু এজনৰ ঘৰ আছে তাত। তো তাহাঁতৰ ঘৰলৈ মাতি আছে। এইবাৰ এটি মানে 3বাৰ মতা হ'ল, আগতে কেইবাবাৰো মাতিলে, তো যাব নোৱাৰোঁ। তো আজি যাম বুলি ভাবিছোঁ। মানে ঢকুৱাখানা মই ফাৰ্ষ্ট টাইম গৈ আছোঁ, আগতে কেতিয়াও যোৱা নাই। তো ভাবিলোঁ কি আপোনালোককো দেখাম। তো এতিয়া দেখিছে ন, গা চা ধোৱা নাই, গাটো ধুই লৈ গ'ল আৰু ওলাই পিনে লগ পাইছোঁ আপোনালোকক। এতিয়া ওলাই একদম সম্পূৰ্ণ হ'ল। এতিয়া গৈ থাকোঁ ব'লক, আৰু আপোনালোককো দেখুৱাই থাকোঁ। এতিয়া ওলাই মোৰ সম্পূৰ্ণ ৰেডি হ'ল। এতিয়া মাহঁতকো ক'লোঁ যাওঁ বুলি। এতিয়া ব'লক গৈ থাকোঁ। ভিডিঅ'টো যোনে যোনে চাইছিলেতো গম পায়, মোৰ লগত বন্ধু এজন গৈছিলে। তো মনোজ, ইয়াৰ লগতে যাম বুলি ভাবিছোঁ আজি ঢকুৱাখানা। তো তাইতে ঘৰৰ পৰা এতিয়া ওলাই আহিছোঁ বৰ্তমান, আৰু আগলৈ গৈ থাকোঁ। এতিয়া আহি পিনে আমি অলপ দেৰি ইয়াতে এনেই ৰখিলোঁ অলপ, আৰু গৈ থাকোঁ আগলৈ। কি হয়, এনেই মানে আমনি লাগিলে অলপ আহিলে, তো অলপ দেৰি ইয়াতে ৰখিলোঁ। আৰু এইফালে চব মোৰ পিছফালে বাগানে আছে চব। এতিয়া ব'লক গৈ থাকোঁ আগলৈ দেখুৱাই। এতিয়া মানে ইয়াত অলপ দেৰি ৰখি দিলোঁ। তো বৰষুণ দি আছে পুৰা, মানে এবাৰ গোটেই এইফালে আমাৰ আছে লালমোহন। এতিয়া চাহটো খাই লওঁ ধুনীয়াকৈ। চাহ আহি গ'ল আৰু বৰষুণো দি আছে, মানে চাহটো খাই লওঁ আৰু এতিয়া। আৰু বৰষুণটো কিমান দেৰি হয়, এতিয়া আকৌ বৰষুণটো এৰিছে অলপ। তো আকৌ যাবলৈ লৈছোঁ আমি, মানে পূৰা অলপ দেৰি, বহুত দেৰি বৰষুণ দিলে। তো এতিয়া অলপ দেৰি ৰখিছোঁ ইয়াত, তাৰপৰা গৈ আছোঁ আপোনালোকক দেখুৱাই। এতিয়া আমি আহি পাই গ'লোহি চুকাফা তিনিআলি। চুকাফা তিনিআলি পাই আহি মানে এইফালে লেফ্ট চাইডে, এতিয়া এইফালে যাব লাগিব আমি। এইফালে গ'লে বগীবিল গৈ থাকিম পোনে। You don't see the things I see. I tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. এইখনেই হৈছে বগীবিলৰ মানে টোল গেটখন। Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. ফাইনেলি এতিয়া আমি বগীবিলত উঠিলোঁ, আৰু অকণমান আগলৈ যাওঁ। অকণমান আগত মানে ফটো দুখনমান মাৰিব লাগিব, তো আহিছোঁ বুলি আপোনালোকক দেখুৱাম। তো গৈ থাকোঁ আগলৈ অলপ। এতিয়া আমি আহি পিনে পালোঁহি ফাইনেলি বগীবিল, আৰু বগীবিলত অলপ দেৰি ৰখিছোঁ এতিয়া, আৰু ফটো চটো মাৰিম বুলি আহিছোঁ ইয়াতে তাতে। আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে, তো স্ক্ৰীণত আপোনালোকৰ লিংকটো থাকিব, তো তাত গৈ পিনে মোক ফ'ল' কৰিব পাৰিব। তো ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে। এতিয়া ফটো মাৰি কমপ্লিট হৈ গ'ল। তো এতিয়া যাব লাগে, এতিয়া আৰু বহুত দূৰ যাব লাগিব। এতিয়া মানে আধা ৰাস্তা আহিছোঁ বুলিয়ে ক'ব লাগিব। বহুত দূৰ যাব লাগিব, গৈ থাকোঁ আগলৈ, আৰু আপোনালোককো দেখুৱাই থাকিম। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে আগলৈ। It was not easy from the start. There were days when I
fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies. এতিয়া আমি বগীবিল হৈ মানে গাঁৱৰ ৰাস্তাইদি আহিছোঁ। এইফালে মানে শ্বৰ্টকাট হয় আৰু টাউনেদি গ'লে বহুত দূৰ হয়। এইফালে শুনিছোঁ কি এইফালে মানে ওচৰ হয়তো বহুত, সেইটো কাৰণে এতিয়া আমি মানে গাঁৱৰ এখনৰ দলংখন পালোঁ, তাত ৰখি আছোঁ এতিয়া। Your dream, it's the sound of soul in me, in me. Live your life, live your dream. Oh, you can let what you believe. এতিয়া মানে আহি আমি মাছখোৱা চাৰিআলি পাইছোঁহি আৰু বহুত দূৰ আহিলোঁতো, অলপ দেৰি ভাগৰ লাগিছে মানে, সেইটো মানে অলপ দেৰি ৰখি লৈছোঁ। আৰু বেছি দূৰ নাই আৰু যাবলৈ, আৰু 10 কিলোমিটাৰমান আছে। গৈ থাকোঁ, কেতিয়া পামগৈ আৰু। এতিয়া লগৰ লগত আহিলে বহিছোঁ মানে, ওচৰতে মানে থান এখন আছে বুলি কৈছে, হাবুং থান, তো তালৈ চাবলৈ যাম বুলি আহিছোঁ। এবাৰ মানে 20 কিলোমিটাৰমান হ'ব, তো হাবুং এখন থান আছে তাত, তো থানখন চাবলৈ যাম বুলি আহিছোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। এইখনে হৈছে হাবুং, আৰু এতিয়া আহি বৰ্তমান পাইছোঁহি আমি মেইন গেটখন এখন, আৰু ভিতৰলৈ গৈ আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ। এইফালে হৈছে ইয়াত মানে চাকি তাকি জ্বলাই চাগে সম্ভৱ, আৰু এইফালে আমাৰ মেইন মন্দিৰটো আছে, আৰু মই অলপ জুম কৰি দিছোঁ, আপোনালোকে চাই লওক। এইটোৱে হৈছে হাবুঙৰ মেইন মন্দিৰটো, মানে আমি য'ত চাবলৈ আহিছোঁ। মোৰ পিছফালে দেখিছে আপোনালোকে, দেখুৱাই দিছোঁ অলপ। আজি মানে শনিবাৰ হয়, সেইটো কাৰণে মানুহ বেছি নাই ইয়াত। ইয়াত চব লিখা আছে কি কৰা। এইটোৱে হৈছে মেইন মন্দিৰ। এই খিৰিকীখনত দেখিছে ছবি আঁকি থকা, আৰু এইফালেও আঁকি থৈ দিয়া আছে। আৰু গৈ আছোঁ। ইয়াতো আছে এখন, এইফালে এখন আছে, আৰু গৈ আছোঁ। ইয়াতো এখন আছে, আৰু গৈ আছোঁ। ইয়াতো আছে এখন, গৈ আছোঁ। ইয়াতো আছে এখন। এইখন চাগে মেইন গেটখন নেকি, মানে ফাইনেলি এতিয়া বন্ধুজনৰ ঘৰ আহি পালোহি, আৰু বহুত টাইমত আহি মেলি মানে ধুই মানে কাপোৰ অলপ ফ্ৰেছ হৈ ল'লোঁ। তো এইটো ভিডিঅ' ইয়াতে এণ্ড কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যোনে নতুন চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ বাই।